সকলোকে নমস্কাৰ। প্ৰথমতে চাওক, মই বিজেপিত আছিলোঁ, বিভিন্ন দায়িত্ব লৈ কাম কৰি আছোঁ। মই বিজেপি কোনো বেয়া পাই অহা নাই। বিজেপি এটা ডিচিপ্লিন পাৰ্টি হয়, এটা নেশ্যনেল পাৰ্টি হয়। আমাৰ অসম ক্ষেত্ৰত কি হৈছে, বিজেপি সকলো সৰু দলক লৈ চলে। আমাৰ অসমত বি টি এৰিয়াত কাৰণ মই কোকৰাঝাৰ হয়, বি টি চিত কি হয় যে যেতিয়া আমি বিধানসভা বা লোকসভা ইলেকশ্যন আহে, তেতিয়া আমি এলায়েন্স পাৰ্টনাৰৰ লগত চিট এৰি দিবলৈ হৈ যায়। মানে আমি যোনে ডাইৰেক্টলি বিজেপি কৰি আছোঁ বি টি ডি এৰিয়াত, আমি ভিক্টিমাইজ হৈ যাওঁ। তো সেইটো কাৰণে আমি কি কৰিছোঁ, আমি পলিটিক্স কৰিছোঁ যেতিয়া এটা আশা থাকে হ'বৰে এম এল এ হোৱা, এম পি হোৱা। সেইটোৰ কাৰণে সেই পলিটিকেল ইকুৱেশ্যন নিমিলা কাৰণেহে মই বি পি এফক যোগদান কৰিলোঁ। বিজেপি কোনো আকৌ বেয়া পোৱা অহা নাই, কোনো এট্ৰিবিউটো বেয়া পোৱা নাই। মই এতিয়াও মানে বিজেপি বহুত ভাল দল হয়, নীতি আদৰ্শ থকা দল হয়। এই পলিটিকেল ইকুৱেশ্যন নিমিলা কাৰণেহে আজি মই বি পি এফক যোগদান। আপোনাৰ বি পি এফক যোগদান কৰাৰ লক্ষ্যটো কি, মূল লক্ষ্য কি? চাওক, মই অলপ আগত ক'লোৱে যে বিজেপি নেশ্যনেল পাৰ্টি হয়। মই বিজেপি ডাইৰেক্টলি বিজেপিত আছোঁ। মই ষ্টেট ছেক্ৰেটাৰী আছিলোঁ, কোকৰাঝাৰ জিলা সভাপতি আছিলোঁ। বৰ্তমান যোৱাকালিলৈকে মই এষ্টিমৰ ষ্টেট প্ৰেচিডেণ্ট হৈ আছিলোঁ। বিজেপি সকলোকে লৈ চলে। তো আমাৰ বি টি চিত কি হয় যে সদায় এটা এলায়েন্সত গুচি যায়। আমি বিধানসভা ইলেকশ্যন হ'লেও লোকসভা ইলেকশ্যন আমি এলায়েন্স পাৰ্টিৰ আমি এইটোক জিকাই দিব লাগে। ডাইৰেক্ট যোনে বিজেপি কৰোঁ, আমি বি টি চি এৰিয়া থাকিলে আমি ভিক্টিমাইজ হওঁ। সেইটো কাৰণেহে মই বি পি এফ জইন কৰিলোঁ। ডেফিনেটলি লক্ষ্য থাকিবই। চাওক, মই এতিয়া বি পি এফ দলত জইন কৰিছোঁ। মাননীয় বি পি এফৰ সন্মানীয় সভাপতি হাগ্ৰাম মহোদয়ে যি দায়িত্ব দিয়ে আমি সেই দায়িত্ব কৰি যাওঁ। মানে খেলাৰ ইচ্ছাটো আছে, খেলাৰ ইচ্ছা আছে। বাকী হাগ্ৰাম মহোদয় ডাঙৰীয়া যেনেকৈ যি সিদ্ধান্ত ল'ব, যি ডিচিশ্যন ল'ব, আমি সেই কোনটো সমষ্টি লক্ষ্য আপোনাৰ? সমষ্টি চাওক, কোকৰাঝাৰততো মানে গোটেই পি টি আই ডিত জানোৱে, দাদাই যি কয় আমি সেইটোৱে কৰিম। মানে বি পি এফ সভাপতি হাগ্ৰাম মহোদয় ডাঙৰীয়া যেনেকৈ যি নিৰ্দেশ দিয়ে সেইমতে কৰিম। নহয় দাদা, মই অলপ আগত সেইটোৱে ছেম ক'লোঁ যে বিজেপি টিকেটৰ কাৰণে সেইটো কোৱা নাই। মই কৈছোঁ যে বিজেপি ইয়াতে কি হয়, সকলোকে লৈ চলে বিজেপি। যেনেকৈ অসমত এ জি পিক লৈ চলি আছে, ইউ পি পিক চলি আছে, কালি বি পি এফক লৈ চলিব পাৰে। ইলেকশ্যনত কি হয়, আমি সদায় এলায়েন্সত আমি চিট এৰিবলৈ হৈ যায়। যেনেকৈ 2014 আমি এলায়েন্সত এৰি দিলোঁ, 16 আমি বিধানসভা এলায়েন্সত এৰি দিলোঁ, আকৌ 21 এৰি দিলোঁ, 19 এৰি দিলোঁ। তো এই এলায়েন্সত এৰি দি ডাইৰেক্ট বিজেপি এতিয়া কেতিয়াও ইলেকশ্যন ফাইট নকৰে, বিধানসভাৰ লোকসভা। তো সেইকাৰণে মই বি পি এফত কিবা এটা হ'বৰ কাৰণেহে আমি পলিটিকেল কৰোঁতো, সেইকাৰণে বি পি এফত জইন কৰিলোঁ। চাওক, যেনেকৈ এতিয়া হৈ আছে, তো আমি গ্ৰাছ ৰুটৰ পৰা কাম কৰি আছোঁতো। আমি যিমানখিনি 5খন জিলাত আমি চাওঁ যে এইবাৰ বি পি এফ চৰকাৰ 100% হ'ব। কিন্তু বড়ো জাতিৰ মিত্ৰতা হোৱাৰ এটা কথা চলি আছে, চৰ্চা চলে, কি ক'ব এইটো? চাওক, আপুনি যিকোনো মানুহ সুধক, চবে ক'ব যে কোনো ফাইটিং নিবিচাৰে, সংঘাত নিবিচাৰে। এক লগ হ'লেতো ভাল, চবে কয় এইটো, চবে কয়, চব জনগোষ্ঠীয়ে কয়। আমিও কওঁ যে ওপৰত যি সিদ্ধান্ত ল'ব আমি আছোঁ, আমি সোমাইছোঁৱে বি পি এফত। বাকী মাননীয় বি পি এফ সভাপতি হাগ্ৰাম মহোদয়ে যি ডিচিশ্যন লয়, আমি আছোঁ একেটা লগতে। চাওক, এইটো এতিয়া এটা লং ডিবেট হয়, যোনে চবে কয় যে আমি আনিছোঁ, আমি আনিছোঁ। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আনিছোঁ, চবে আমি আনিছোঁ। এল্টিমেটলি এই শান্তি আনাত অকল পলিটিকেল পাৰ্টিত কিয়, পাব্লিকতো আছে নহয়, পাব্লিকত আছে। এতিয়া মই ডাইৰেক্টলি বিজেপি কওঁ, বিজেপিও এটা ভূমিকা আছে এটা শান্তি আনাত। তো ইনডাইৰেক্টলি হাগ্ৰাম মহোদয় ডাঙৰীয়াটো এটা ষ্টাৰ্ট কৰিছে। পিছ প্ৰচেছটো 2003 হাগ্ৰাম মহোদয় ডাঙৰীয়াই ষ্টাৰ্ট কৰিছে ইয়াতে। তো তেতিয়াও বিজেপি আছিলে। মই এইটো কওঁ বিজেপিও আছে তাতে, ডাইৰেক্টলি হাগ্ৰাম মহোদয় ডাঙৰ আছে। সেইকাৰণে কোনে আনিছে এই ডিবেটটো, ইটছ এ লং ডিবেট। বিভিন্ন নেতা যোগদান কৰিছে চাওক, এইটো মই নাজানো, চাওক মই এইটো নাজানো, এইটো আউট অফ মাই বুক আৰু সেইকাৰণে।